এইটো মানে এই মানে বাউলকে আৰু এইবিলাকৰ ওপৰেদি ভাত উৰাই তাৰপিছত এইখিনি আৰু এইবিলাক গণি গণি মানে সংখ্যা কিমান কেইটা আছে ইয়াতে শিক্ষকৰ কাৰণে কোনো নিৰ্দেশনা আছে নেকি? কোন শ্ৰেণীৰ এইটো ইয়াতে হ'ব? প্ৰথম শ্ৰেণী। 1 নম্বৰ 1ৰ পৰা 5 লৈকে যে আগতে শিকিছে? সেইখিনি কি মানে দেখালে? দেখা নাই মানে তাৰ পৰা শিকি গৈছে। এইখিনি শিকা হৈছে তাৰমানে? আৰু এটা ছাৰ আপোনাৰ ঘৰত আছে তাৰমানে? আচ্ছা ঠিক আছে। এইকেইটা ৰঙৰ চিনাকি হৈছে তাৰপিছত ৰঙা এইটা আছে আৰু হালধীয়া আছে। এক্টিভিটিতে আমি কি কৰিম? এইটো তাৰে মানে খেলিবলৈ দিম মূল্যায়ন কৰিম। এই এক্টিভিটিটো আপোনাৰ ইয়াতে শিকাইছে না? ইয়াতে শিকাইছে তাৰপিছত এইটো কি আছে? অনলাইন যে শিকাইছে এইটো মূল্যায়ন আছে। ঠিক আছে ঠিক আছে। ইয়াতেও কি হ'ব? ইয়াতেও মূল্যায়নটো হ'ব না? গণি গণি তেনেকৈ লিখিব। ইয়াতে কেতিয়া ব্যৱহাৰ কৰিব? কোন শ্ৰেণীৰ কাৰণে? এইকেইটা কি বাইদেউ? স্বৰবৰ্ণ। ছবিৰে সৈতে অমিতা আঠ এনেকে মাতি দিম আৰু এজনক মাতি আনিম অমিতা আঠ আপেল ইটা দীঘল এনেকে গোটেইখিনি মাতি। আচ্ছা আচ্ছা। মাতি দিলে কি হ'ব বাইদেউ? শাখাৰ বিকাশ হ'ব। আৰু কি হ'ব? চিনি পাব আখৰবিলাক চিনি পাব। শাখাটো কেনেকুৱা কেনেকৈ বিকাশ হ'ব? অমিতা চিনি পালে কি হ'ব? এইটো কওঁতে কি হ'ব? কি কোনটো কাৰ্য আমাৰ মানে হেৰি লিখিব লাগিব? মৌখিক ভাষাৰ বিকাশ। মৌখিক ভাষাৰ বিকাশ। আচ্ছা ঠিক আছে। তাৰপিছত এইকেইটা কি? যাব যাব। বাইদেউ সমান বুলি ক'ব না আতে আকাৰ হ'ব? সমান চিন আছে আছে কিন্তু ক'ব কওঁতে কি ক'ব? সমান আকাৰ আৰু সমান ক'ব যদি আৰু তেওঁলোকৰ কাৰণে এটা বেলেগ মধ্যমৰ ধাৰণা এটা হৈ যায়। যদি সেনেকুৱা হয় আৰু কোনো মাত্ৰা নাই? আৰু মাত্ৰা নাই? শূন্য বুলি ক'ব নোৱাৰি? তেতিয়াহ'লে ক'ব যে তেতিয়াহ'লে মাত্ৰাটো হ'ল শূন্য নাকি? নক'ব? নাই নাই তেতিয়াহ'লে কোনো মাত্ৰা নাই। নাই বুলি ক'ব লাগিব। স্বৰচিহ্ন নাই? স্বৰচিহ্ন নাই আতে হস্ৰইতে এনেকৈ ক'লে বেছি ভাল হ'ব না? তাৰমানে এইকেইটা কি দিছে? কৰ লগত যে অযোগ কৰিলে ক এনেকে মাতি দিম। তাৰপিছত ক দি এটা শব্দ ক লম মটো ক'ত আছে ইয়াতে ক কৰ লগত অটো আহি যায় সেইকাৰণে ক লম। কত ক যোগ সমান কত আকাৰে কা কত আকাৰে কা পথ মানে কাপোৰ। বাইদেউ এইটো আমি বানানটো কেনেকৈ কৰিম? তাৰপিছত কা ক আচ্ছা তাৰপিছত আকাৰটো লগ লাগিছে ক যোগ হ্ৰস্বই ক যোগ আ কা ক যোগ আ কা অসুবিধা হ'ব? আকাৰে কা তাৰপিছত কা ক কাপোৰ। পিছত কওঁ। আচ্ছা ঠিক আছে কৈ থাকক। কত হ্রস্বই কত হ্রস্বইকারে কি কত হ্রস্বইকারে কি তত আকারে তা ক কিতাব। এই কত হ্রস্বইকারে কি দি যে কিতাব বনাব পাৰি লিখিব পাৰি এইটো ছাত্ৰ-ছাত্ৰীক অৱগত কৰাব। ঠিক আছে। আচ্ছা এইটো কিহৰ কাৰণে ব্যৱহাৰ কৰিব? ইয়াতে দুই ৰঙৰ আছে একৰ পৰা এশলৈকে প্ৰথমতে লিখা আছে তাৰপিছত দুটা ৰং ব্যৱহাৰ কৰিছোঁ। এই প্ৰথম ৰংটো হৈছে এইবিলাক অযুগ্ম সংখ্যাৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আৰু যিবিলাক মাটিয়া কালাৰ মানে ব্ৰাউন কালাৰটো সেইটো যিবিলাক এইটো কোন ক্লাছৰ কাৰণে? এইটো আপোনাৰ প্ৰথমৰ পৰা আপোনাৰ দ্বিতীয় তৃতীয়লৈকে যেতিয়া যুগ্ম অযুগ্ম ক'ব তেতিয়া এইটো কোন ক্লাছৰ কাৰণে ক'ব? এইটো তৃতীয়ৰ পৰা তৃতীয়ৰ পৰা। আৰু এনেই প্ৰথম শ্ৰেণীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। এনে পঢ়ি যোৱাৰ কাৰণে ব্যৱহাৰ কৰিব। প্ৰথম শ্ৰেণীত আমি কিমান লৈ ধাৰণা দিম? প্ৰথমতে স্যার আমি 99
একেবাৰে 99 লৈকে সিহঁতক মানে 1ৰ পৰা 99 লৈকে সিহঁতে কৰিব লাহে লাহে বছৰত গোটেইখিনি সিহঁতে আয়ত্ব আচ্ছা কৰিব। 1ৰ পৰা 9 লৈকে কেইটা ভাগত কৰাব? এটাৰ পৰা 9 লৈকে ছাৰ আমি সিহঁতৰ পৰিৱেশ হিচাপত তাতে কেনেকুৱা পৰিৱেশ আছে একেদিনে কৰাব নেকি? একেদিনো নহয় ছাৰ, একেদিনো নহয়। সেইকেইটাই কৈছোঁ। কিমান এতিয়া কষ্ট হয়তো ইয়াত আপোনাক কিমান সপ্তাহ দিন লাগিব পাৰে বা 3 দিন সময় লৈ 3-3টা কৰিব মানে সংখ্যা কেইটা লৈ পালে 1 2 3 এটা দুটা এনেকৈ মানে যেনেকুৱা সুবিধা হয় পৰিৱেশ আচ্ছা 1 2 3 9 লৈকে তো বুনিব পৰা হ'ল। আপোনাৰ কাম বিফল নেকি? নাই ছাৰ। কি কৰিব? তাৰপিছত আকৌ আমি আগুৱাই যাব লাগিব। তেওঁক আকৌ এইখিনিলৈ গৈ আগুৱাই যাব। 1ৰ পৰা 9 লৈকে তেওঁ কাউন্টিং কৰিব পৰা হ'ল। তাৰপিছত আমি দহটো যেতিয়া তেওঁলোকক দহ শিকাব লাগিব। দহ ধাৰণাটো দহটো কেনেকৈ কৰিব লাগে 1ৰ পৰা 9 লৈকে কোনো ক্ৰিয়া নাই, কোনো প্ৰক্ৰিয়া নাই, আৰু কোনো প্ৰক্ৰিয়া নকৰে। ইয়াতে আপোনাৰ এইটো শিকাওঁতে মানে কমকে মানুহ নহয় যিহেতু ইউজ কৰি শিকাব পাৰি নাই, এইবিলাক ব্যৱহাৰ কৰিবই, এইবিলাক ব্যৱহাৰ কৰিছে। এতিয়া 1ৰ পৰা 9 লৈকে যেতিয়া শিকিব, তাৰপিছত 1ৰ পৰা 9 লৈকে কৰিব, 9ৰ পৰা 1 লৈকে নকৰে নেকি? কৰিব ছাৰ উল্টাও কৰিব উল্টাও কৰিব। সেইটো কাহিনী পিছত। আৰু তাৰপিছত এই সৰু সুৰা এই 1ৰ পৰা 3 লৈকে শিকাম। তাৰপিছত 1ৰ পৰা 3ৰ ভিতৰত যোগফল হোৱাকৈ যোগফল ধাৰণা যোগ কৰা যাব না? যাব ছাৰ কিন্তু দিয়ে না নাই? যদি কম পাছৰ হয় তেতিয়া আৰম্ভণিতে নহ'ব ছাৰ পিছত হ'ব প্ৰথম শ্ৰেণীৰ কাৰণে কৰা যাব সংখ্যাৰ যেতিয়া তেওঁলোকে সংখ্যা চিনাক্ত কৰিব অংককেইটা চিনাক্ত কৰিব তাৰপিছত যোগ কৰিব। আচ্ছা এক সংখ্যাটো ল'ৰা ছোৱালী কেনে প্ৰতিবাদ ব্যৱহাৰ কৰি শিকাব? আপোনাৰ ইয়াতে ধৰক কিবা এটা বস্তু এটা বস্তু আনি তাৰপিছত কলম এটা দেখালোঁ কলম তাৰপিছত চক পেঞ্চিল এটা তাৰপিছত ৰাস্তাত এইবিলাক আৰু আমাৰ অংগৰ কিছুমান আছে নাক এটা এইবিলাক বস্তু এটা সিহঁতক তাৰপিছত এইটো এক বুজাই তাৰপিছত সিহঁতক এক মানে লিখি এইটো পিছত তাৰপিছত আকৌ কেনেকৈ 2 আগৰ হৈ গ'ল 3 মাজত আহে তাৰপিছত আগুৱাই ঠিক আছে ভালে আছে। এইটো মানে শব্দ গঠন কৰা সৰু সৰু দুটা আখৰযুক্ত শব্দ। ইয়াতে কেইটামান আখৰ আছে, এনেকে উলিয়াই ল'লে কাষত এইটো আছে, এনেকে ধ মিলালে ঢল হ'ব। তাৰপিছত এনেকে উলিয়াই ল'ৰা ছোৱালীবিলাকক দুটা আখৰযুক্ত শব্দ আমি শিকাব পাৰিম। আচ্ছা ঠিক আছে। এনেকে মৰ বা নৰ লগত মিলাকে কেইটামান আছে আৰু ৰ লগত মিলাকে কেইটামান আছে। একই শিকাওঁতে জড়িত হৈ থাকিল আমাৰ সৰু ব্লকছৰ কোনটো প্ৰক্ৰিয়া আছে? ল'ৰা ছোৱালী জড়িত টিচাৰ ষ্টুডেণ্ট যেতিয়া আপুনি নিজে পঢ়াই দিব তেতিয়া নিজে পঢ়াই দিব। হয়তো এইটো মানে ষ্টুডেণ্ট অৰিয়েণ্টেড মানে ষ্টুডেণ্টক হেৰি কৰিয়ে কৰা ভাগ কৰিছে মানে উলিয়াই এটা ষ্টুডেণ্টক মাতিলোঁ তুমি এখন উলিয়াই আছা কি শব্দ গঠন হ'ব মানে ষ্টুডেণ্টক এনেই যিটো মানে আমাৰ ধৰক আমাৰ বিকল্প সিহঁতৰ মানে অলপ জয়ফুল হ'ব শিকিব আৰু লিখিবও শিকিব ইয়াৰ লগত কথনো হ'ব লিখনো হ'ব মূল্যায়নো হ'ব। ইয়াতে ছাৰ এই ক্লাছ 1 কাৰণে বিশেষকৈ তেওঁলোকক প্ৰথমতে শব্দ যেতিয়া আমি বৰ্ণ চিনাক্তকৰণ কৰা হ'ব তাৰপিছত যেতিয়া ব্যঞ্জনবৰ্ণৰ লগত স্বৰচিহ্ন মিলাই শব্দ গঠন কৰা যাব তেতিয়া এইকেইটা প্ৰথমতে সিহঁতে চিনি পাব লাগিব। বৰ্ণাৱলী না বৰ্ণাৱলী আগত কৰিছোঁ কাৰণে নামটো চক্ৰ দিছোঁ। তেওঁলোকে যেতিয়া মানে তেওঁলোকক আকাৰ শিকাৰ মানে স্বৰচিহ্নখিনি মনত ৰখাৰ কাৰণে এইটো শব্দ অৱলম্বন কৰিছোঁ। আচ্ছা বাইদেউ যেতিয়া আপুনি নিজে কৰি দেখাব হা তেতিয়া সেই প্ৰক্ৰিয়াটো সন্তুষ্ট থাকিব। জীয়াৰ ছাত্ৰ ছাত্ৰীক
আইডো নেক্সট স্টেপটো কি হ'ব আইডো ইয়াত কোনে কোনে জড়িত হ'ব শিক্ষক মুখ্য হ'ব নে ছাত্ৰ ছাত্ৰী মুখ্য হ'ব আমি কৰো দুইটা সমানে হ'ব শিক্ষক আৰু ছাত্ৰ যদিও জড়িত হ'ব ছাত্ৰই কৰিব কি ছাত্ৰই কৰিব হয় না আৰু ভুল কৰিলে আপুনি শিক্ষক ছাত্ৰ তাৰপিছত তেওঁলোকক সকলোৱে কৰিব দিলে অনুশীলন কৰা হ'ব চবৰ মাজত লগাই মানে দল কৰি পিনে নিগমিত কৰিলে সেইটো আমাৰ অল ব্লক এইটো এপ্ৰ'চটো দিয়া হৈছেতো এতিয়া কোনটো মানে ব্লক মানে এপ্ৰ'চ হ'ব বিয়োগৰ ধাৰণাটো আমি দিব পাৰোঁ সিহঁতক মানে মই কৌশল এটাই অৱলম্বন কৰিছোঁ যেতিয়া সিহঁতৰ সংখ্যা ধাৰণাটো আহি যাব তাৰপিছত তেওঁলোকক মই এনেকৈ বিয়োগৰ ধাৰণা তেতিয়া যাব দিম মানে বিয়োগৰ ধাৰণা দিবলৈ যাওঁতে এনেকৈ মই ছবি এটা বনাই লৈছোঁ যে এনেকৈ 4টা মাছ আছে ডাঙৰ মাছৰ মুখত 4টা মাছ আছে মই ইয়াত 4 লিখি দিম 4 তাৰপিছত ইয়াতে 2 লিখিলোঁ তেতিয়া ছাত্ৰ ছাত্ৰীক বুজাই দিম যে 4টা মাছ আছে 4টা মাছৰ 2টা ডাঙৰ মাছটো খাই দিব 2টা ডাঙৰ মাছটো খাই দিব তেতিয়া কেইটা থাকিল বুলি তেওঁলোকক সুধিলে 2টাই দেখিব গণিব দিম এটা আছে 2টা আছে তেতিয়া ইয়াতে 2 লিখিব লাগিব বুলি তাৰ আগত সংখ্যা চিহ্নকেইটাই তেওঁলোকক দিব লাগিব জ্ঞানটো এনেকৈ ছাৰ বিয়োগৰ ধাৰণা দিব পাৰিব খুব ভালো হৈছে ইনোভেটিভ হৈছে না ইনোভেটিভ হৈছে আচ্ছা এইটো কি ছাৰ বৰ্ণ চাৰ্ট এখন বৰ্ণ চিনাক্তকৰণৰ কাৰণে এনেকৈ এইটো খুলিলে গোটেইখিনি আছে ব্যঞ্জন বৰ্ণ এনেকৈ বৰ্ণ চিনাক্তকৰণৰ কাৰণে বৰ্ণ চিহ্ন হয় কৰা যায় ইয়াৰ আগতে এইটো জানিব লাগিব শিক্ষা ধাৰণা না সংখ্যাৰ ধাৰণা যাতে এক আছে মানে এটা ফুল আছে 2 আছে মানে 2টা ফুল আছে গণিব যেতিয়া এইটো খালী ৰখা আছে এইটো গোটেইখিনি ইয়াত আনি যেতিয়া অনুশীলন কৰিব দিয়া হ'ব তেতিয়া মানে যোগৰ ধাৰণা দিব পাৰি হয়নে যোগৰ ধাৰণা দিব পাৰি দিব পাৰে আৰু সংখ্যাৰ ধাৰণাটো ভালকৈ বুজি পাব যে 2টা আছে যদি 2টা ইয়াৰ পৰা 2টা ফুল দি তাত ভৰাই দিব খুব ভাল হৈছে এইটো ইনোভেটিভ হৈছে খুব ভাল হৈছে ধাৰণা দিয়া যেতিয়া সংখ্যাৰ ধাৰণা হ'ব বঢ়িয়া 1 আছে আৰু 5 আছে 5 আছে একেলগ কৰিলে কি হ'ব আঙুলি দেখাম আমি এখন হাতত এটা আছে এখন হাতত 5টা আছে গণিব দিম কেইটা আছে বুলি এতিয়া 6টা ইয়াত লিখিম বঢ়িয়া বহুত ক্ৰিয়েটিভ এখন স্যার স্বর চিহ্ন মানে স্বর চিহ্ন যোগ কৰি বৰ্ণ 52 আছে তলত অৰ to চিন নাই 0 তো উচ্চাৰণ ক ক'লে অ আহিব সেইটো ধাৰণা এটাই হ'ব আৰু ক ল ক এনেকৈ আগ আছে আ মানে কি সিহঁতক মানে গেম এটা খেলিব দিয়াৰ নিচিনাকৈ আগ তলত কি আছে কোনোবাই হচৈকে ক'ব কোনোবা আকাৰ ক'ব আমি চাওঁনে বোলো কি আছে বুলি যেতিয়া কাৰোবাৰ শুদ্ধ হ'ব যেতিয়া আচলটো দেখিব যাৰ ভুল আছিলে সেইটো শুদ্ধকৈ বুজি পাব এনেকৈ বানান আছে কি হ'ব আতে কি হ'ব আকাৰ এনেকৈ ছাৰ গোটেইখিনিতে আছে বঢ়িয়া বঢ়িয়া খুব ভাল হৈছে তেওঁলোকৰ সাধুকথা মৌখিক যিটো কথোপকথন মৌখিক ভাষাৰ বিকাশৰ কাৰণে এনেকৈ ছবি আঁকি আগতে সাধুকথা এটা ক'ব পাৰোঁ তেতিয়া সিহঁতে মৌখিকভাৱে যিটো গল্প বা কবিতা ক'ব পাৰিব নিজৰ ভাষাত ক'লেও ক'ব এনেকৈ ছবি চাই ক'ব ঘটনাটো ক'ব পৰাকৈ আচ্ছা বাইদেউ এই যিটো আপুনি ইউটিউব বনাইছে এইটো অকণমান মডিফাই কৰিব হা মই কমতে মডিফাই কৰিব ছবিৰ লগত পঢ়ি ঘটনা ঠিক আছে বাইদেউ এতিয়া দিম এইটো বাইদেউ দিদি অকণমান মানে হেৰি কৰি বনাইছোঁ
বছৰৰ এই আজিকালি শিকাব বিচাৰিছোঁ এইটো আছে ইয়াতে আ আছে ৰচুই আছে দীঘৈ আছে এইটো চোৱাৰ লগে লগে ধৰক সিহঁতে ইয়াত বুলি ক'লে অমিতা এই ছবিটো মই অকণমান চেপটো দিছোঁ আৰু লগতে শব্দটো হেৰি কৰি দিছোঁ ঠিক তেনেকৈ আকৌ বুলি কোৱাৰ লগে লগে আৰ আমটো আঁকি দিছোঁ আৰু আমৰ শব্দটো লিখিছোঁ আম মুখেৰেও কৈছোঁ আৰু সিহঁতক ছবিটো অকণমান দেখুৱাই দিছোঁ তাৰপিছতে আছে হৰচৈ আছে এইটো ইটাটো ধৰক এটা চেপ এটা সিহঁতক দেখাই দিছোঁ হেৰি কৰি দিছোঁ আৰু ঠিক তেনেকৈ ইয়াত দীঘৈটো কৰিছোঁ ইগলৰ ছবিটো দিছোঁ আৰু শব্দটো সিহঁতক হেৰি কৰিছোঁ প্ৰথমতে সিহঁতক মৌখিক যিটো কথোপকথন আৰু শৰ্ট বক্সৰ যিটো আমাৰ হেৰি আছে তাৰ সেইটো প্ৰথমৰ আমিখিনি সিহঁতক প্ৰথমতে দেখাই দিছোঁ চাব দিছোঁ সিহঁতক কি দেখিলে হেৰি কৰিব দিছোঁ ছবিটো অন্তত কৰি চাব দিছোঁ তাৰপিছত এটা মৌখিকভাৱে আমি কৈ দিছোঁ যে এইটো কিহৰ ছবি যদি ক'ব সিহঁতে পাৰিলে কৰে আৰু নকৰিলে আমি সিহঁতক শিকাই কৈ দিলোঁ এইটো হৈছে স্বৰবৰ্ণ যিটো স্বৰবৰ্ণ যিকেইটাৰ মানে 4টা স্বৰবৰ্ণ আমি ইয়াতে ফ'ৰ ব্লকছৰ কিমানটা ইয়াতে ডেভেলপ হ'ব প্ৰথম হৈছে মৌখিক কথোপকথনৰ আমাৰ এইটো আহি যাব সিহঁতৰ মাজত আমাৰ আহি যাব আৰু সিহঁতৰ আই ডু যিটো আমাৰ জিয়াৰৰ যিটো মেথড আই ডু উই ডু ইউ ডু মানে সিহঁতক এতিয়া সিহঁতে চাব আহিব বস্তু এটা নতুন বস্তু ক্ৰিয়েটিভ মাইণ্ডৰ যেতিয়া বস্তু কিছুমান দেখা পোৱা ল'ৰা ছোৱালী আগুৱাই আহিব ছাৰ কি বনাইছে বা কেনেকুৱা বস্তু ইয়াত কিবা কৰিব পাৰে নেকি তো সিহঁতে নিজে চাব ছাৰ আৰু সিহঁতে নিজেও হয়তো কিছুমানে ল'ৰা ছোৱালী এনেকুৱা কিছুমান কৰিব পাৰে চেষ্টা আমটো এনেই জাষ্ট আম এটা আঁকিব চেষ্টা কৰিব তো এই জিয়াৰৰ মেথডটো এতিয়া চাই আহিছে ফ'ৰ ব্লকছৰ বাকীকেইটা আহি বাকী গোটেইকেইটা আছে যে চিম্বল আমি চিম্বল দিছোঁ মই চিম্বল দিয়া আছে যিটো পিকচাৰ ছবি আছিলে এইখিনি বস্তু দিয়া আছে লেংগুৱেজটো ছাৰ আমাৰ যিটো এটাও হোৱা নাই ভাষাটো আমি এক্সপেৰিয়েঞ্চটো ইয়াতে সিহঁতৰ অৱস্থা বস্তুটো চাব সিহঁতে হেৰি কৰিব এক্সপেৰিয়েঞ্চ আহি গ'ল লেংগুৱেজটো এতিয়া আহি যাব যে কি কয় সিহঁতৰ ভাষাত কি কয় মোৰ আমি আমাৰ মাইণ্ডৰ ভাষা আমাৰ কি সেইটো সিহঁতৰ ওলাই পৰিব তো পিকচাৰ আহি গ'ল ছাৰ চিম্বলটো আহি গ'ল আমি চিম্বলটো আহি গৈছোঁ এইটো ছাৰ চিম্বলটো ইয়াতে কি ক'ব চিম্বলটো কি ইয়াত ছাৰ আমি এটা হেৰি দিছোঁ পিকচাৰটো ইয়াত আহি যাব কাৰণ সাংস্কৃতিকতাত ছাৰ মানে সাক্ষৰতাত ইয়াত হেৰিটো আহি যাব ছাৰ এই ছবিটো আৰু চিনত ছাৰ দুটা বস্তুত আহি যাব ছাৰ এটা সিহঁতৰ সেই ছবিটোৰ আমি জিয়াৰ মেক্সিমাম আমি সাংঘিক ধাৰণাৰ প্ৰতি বেছি হৈ যাব তাত চিনতো জড়িত আছে হয় ছাৰ ইয়াত আমাৰ চাৰিটাটো আহি যাব ঠিক আছে ভালেই হৈছে এই বস্তুটো কি মই বুজা নাই ইয়াতে ছাৰ আমি কি কৰিলে ইয়াত ছাৰ চিন নাই ইয়াত কোনো ছাৰ চিন নাই ইয়াত কোনো চিন নাই আ বুলি ক'লে সিহঁতে ছাৰ আ কি আছে নো ছাৰ এটা আকাৰ আছে ইয়াত কি আমি কৈ সিহঁতক চাই ইনক্লুড কৰিব হৰচৈ ক'লে এতিয়া সেনেকৈ ছাৰ যিটো আমাৰ মানে চিহ্ন আছিলে এই চিহ্নখিনি ছাৰ ইয়াত সঁচাকৈ গতিকে ইয়াতে হয় ছাৰ সিহঁতক সিহঁতক ইনক্লুড কৰিব পৰা যাব একেলগে কৰিব পৰা যাব আমি ছাত্ৰসকলক জড়িত হ'ব পাৰিম সিহঁতক দেখাব পাৰিম আৰু সিহঁতক যে এইবিলাক বস্তু সিহঁতে দেখিলে সিহঁতে এটা সিহঁতৰ মাইণ্ডত এটা ক্ৰিয়েটিভ মাইণ্ড আহিছে যে আমি কিবা কৰিব পাৰোঁ নেকি আমি কিবা ছাৰ মানে কাগজৰ বস্তু বা কিবা বস্তু বনাই দেখিব পাৰোঁ নেকি এইটো ছাৰ বহুত ডাঙৰ বস্তু TLM বুলি ক'লে ছাৰ TLMৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলক বহুত ক্ষেত্ৰত আমি ফ'ৰ্থ ব্লকটো ছাৰ আমাৰ এটা মেইন ধৰক আমি এফএলএন ট্ৰেইনিং লৈছোঁ বাবে ফ'ৰ্থ ব্লক আমি জড়িত হৈছে কিন্তু সিহঁতক বিভিন্ন ক্ষেত্ৰত আমি ক্ৰিয়েটিভ মাইণ্ড আনিব পাৰোঁ ছাৰ এই TLMৰ জৰিয়তে সিহঁতৰ মনত এই যিবিলাক ভাৱ জাগিছে ছাৰ এজন ছাৰে যেতিয়া কৰি লৈ যায় বস্তুবিলাক তেতিয়া মানে ছাত্ৰ ছাত্ৰীবিলাক ভাবে ছাৰ আমিও কৰিব পাৰোঁ ছাৰ জানিব কৈছে তুমি ইয়াত জড়িত ঠিক আছে হোমৱৰ্ক হিচাপে এইখিনি আমি বিদ্যালয়ত কৰিবনে নিশ্চয় ছাৰ মই আমি ছাৰ যিখিনি দি আছে কৰিছোঁ মই তাতে ছাৰ সিহঁতক আমাৰ যিটো সামাজিক প্ৰভাৱ পোৱাও তাৰ বস্তুটো মই জড়িত কৰিছোঁ ল'ৰা ছোৱালীবিলাক বেছিভাগ ছাৰ মই সিহঁতক তাতে জড়িত কৰোঁ ঠিক আছে আপোনাৰ শুভেচ্ছা থাকিল এইবিলাক বিদ্যালয়ত কৰিব পাৰে ধন্যবাদ প্ৰথম শ্ৰেণীকালে আমি ফৰ্ম আমি চিনাকিৰ কাৰণে আমি চাৰ্ট বনাইছিলোঁ এইটো দি কি হ'ব ছাৰ আমাৰ ফৰ্মুলাৰ ধাৰণাটো আহিব যে আকৌ প্ৰথম যে যদি কোনোবাই আপেল খাইছে যদি আপেলটো কেনেকুৱা ধৰণৰ তেনেকৈ ধৰণৰ এটা ধাৰণা দিবৰ কাৰণে আমি কোনটো লেংগুৱেজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নে গণিতৰ ক্ষেত্ৰত ছাৰ এইটো আমাৰ গণিতৰ ক্ষেত্ৰত আমাৰ এইটো মৌখিক ভাষা বিকাশৰ কাৰণে আমি মৌখিক ভাষা বিকাশ ঠিক আছে নেক্সট এইটো কি এইটো মানে আমি ভেকুলী এটা বনাইছিলোঁ কাগজেৰে ভেকুলীটো ডেমো এইটো কি আছে অলপ দেখুৱাই দিবনে তাৰপিছত ল'ৰা ছোৱালীটো খেলিলে ভাল পাব বঢ়িয়া
বঢ়িয়া বেগ ন বেগুলি বেগুলি আচ্ছা প্ৰিয়তমাৰ চিঠি ইয়াতে স্যাৰ, চিঠি লিখিছে প্ৰিয়তমাৰ চিঠি আমাৰ চিঠিৰ খাম এটা বনাইছিলোঁ চিঠিৰ খাম কেনেকৈ বনাব লাগে আমি তেওঁলোকক আমি শিকাব পাৰোঁ গতিকে আমি তেওঁলোকক প্ৰথমতে চিঠিৰ খাম কি আকাৰটো দেখাব লাগিব আৰু কেনেকৈ বনাব লাগিব তেওঁলোকক ডেমো দি পেলাই ভৱিষ্যতে তেনেকৈ চিঠিৰ খাম বনাবৰ কাৰণে আমি ব্যৱহাৰিক ক্ষেত্ৰত আমি চেষ্টা কৰিম এইটো যে লিখিলে প্ৰিয়তমাৰ চিঠি আৰু চিঠিটো ছাৰ সাধাৰণতে আমি এনেকৈ ধৰণৰ লিখোঁ সম্পূৰ্ণ এটা লিখোঁ হস্তশিল্পৰ ভিতৰত আমি যদি এনেকৈ ধৰণৰ শিকাব পাৰোঁ ল'ৰা ছোৱালীবিলাক ল'ৰা ছোৱালীক বনাব দিব পাৰোঁ হয় হয়নে? হয় বঢ়িয়া ভাল ঠিক হৈছে আছে এইটো বৰ্ণবৃক্ষ কোনটো ক্লাছত ইউজ কৰিব এইটো মই প্ৰথম শ্ৰেণীত ব্যৱহাৰ কৰিছোঁ প্ৰথম শ্ৰেণীত এইটো বৰ্ণবৃক্ষ বৰ্ণকেইটা পৰিচয় হৈ গৈছে অলৰেডি বৰ্ণকেইটা পৰিচয় হৈ যোৱাৰ পিছত প্ৰতিটো বৰ্ণৰে যে একোডাল নিজস্ব চিহ্ন আছে সেই চিহ্নকেইটা বিষয় দিম কিন্তু অবৰ্ণটোৰ যদিও নিজস্ব কোনো চিহ্ন নাই ই প্ৰতিটো ব্যঞ্জন বৰ্ণৰ পিছত ই উচ্চাৰিত হয় এই কথাটো মই কৈ দিম তাৰপিছত মই এদিনতে গোটেইকেইটা স্বৰচিহ্ন বুজাই নিম আটো ল'লোঁ চৰাইটো ল'লোঁ প্ৰথম ল'লোঁ চৰাইদি কি হ'ব পাৰে সিহঁতক কৈ দিলোঁ চৰাইদি কোৱাচোন তোমালোকে আম আপেল আঙুৰ ইত্যাদি শব্দ কিছুমান তাৰপিছত সিহঁতক ক'বলৈ দিয়ে এইটো ক'ব লিখন শেষত যাম বৰ্ডৰ ব্যৱহাৰ মোৰ ওচৰত কোনটো ইয়াতে বেছি বিকাশ ৰেকৰ্ডিংটো হৈ গ'ল তাৰপিছত কথনত কৰিবতো নোৱাৰিব পাৰে মুক্ত কথোপকথন নহ'ব মুক্ত কথোপকথন এইটো মুক্ত কথোপকথন প্ৰথমে আহিব ডিকোডিংটো হ'ব ডিকোডিং হ'ব ইয়াতে তাৰ পৰা অকল আপেল নহয় আম ক'ব আনাৰস ক'ব আঙুৰ ক'ব তাৰপিছত আৰু কি হ'ব শেষত সিহঁতক এনেকুৱা ধৰণৰ ৰিডিংটো আহিব হয়নে ৰিডিং ৰিডিং আহিব কাণ এইটো কি কাণ লেখছে না কাণ লিখছে কাণ তাৰপিছত তাল হ'ব কিতাপ এইটো শস্য অঁ এইটো শস্যৰ গান কীট তাৰপিছত কুকুৰ কুকুৰ এইটো ধূপ এইটো কৃষক খেল এইটো প্ৰথমটো আহিব হয় না প্ৰথম আহিব কিন্তু ছাৰ এটা বৰ্ণ মই এদিনহে লওঁ ৰাইটিংটো ইয়াতে নাহে না ৰেকৰ্ডিং নাহিব ঠিক আছে এনেকৈ TLM-ৰ মেলা সমাপ্ত কৰা হয়